নমস্কাৰ জোহাৰ মাজে মাজে তো ইফালে মই আহিয়ে থাকো বিশুহঁতৰ লগত আমাৰ চলেমানহঁতৰ লগত এটা ভাল সম্পৰ্ক মোৰ আছেই আজি যেহেতু মোক মাতিছে একচুয়ালি বিশু কওঁতে অলপ মানে ভুল কৰিলে কি আজি যে 10 জন ল'ৰা ছোৱালীক ফেলিচিটেট কৰিব এইখিনি মোক নকল নহলে ইহঁতৰ কাৰণে গিফ্ট লৈ আহিলো হয় মই একো আনিব পাৰা নাই তথাপিও মই মিঠাই খাব দিম আজি 10 জনক লাষ্ট অফ মিটিংৰ পিছত প্ৰথম আমাৰ এই ল'ৰা ছোৱালীসকলক ধন্যবাদ অসমীয়া বুজি পায় নে সকলোৱে বুজি পায় তো সকলোলৈ ধন্যবাদ থাকিল যে তোমালোকে পাছ কৰিছা অলপ আগতে আমাক দুৰ্গা দাদাই মোক কৈ আছিল যে এইখন গাঁৱৰ পৰাই 10 জন পাছ কৰিছে এইটো আমাৰ এটা ডাঙৰ গৌৰৱ একচুয়ালি হয় ডাঙৰ গৌৰৱ অন্য জনগোষ্ঠীৰ দৰে বিশেষকৈ মাইনৰিটি মুছলিম আৰু আদিবাসীখিনি শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা তথাপিও এইবাৰ যদি এখন গাঁৱৰ পৰাই 10 জন মেট্ৰিক পাছ কৰিছে এইটো বহুত ডাঙৰ কথা আশা কৰো নেক্সটত আকৌ বেছিকৈ পাছ কৰিব এইবাৰ 10 জন পাছ কৰিছে অহাবাৰ যিমান পৰীক্ষা দিব সব পাছ কৰিব তাৰ কাৰণে আমি গাৰ্জিয়ান সকলে অলপ সজাগ হ'ব লাগিব মেইনলি ৰেসপন্সিবিলিটিটো আহিব গাৰ্জিয়ানৰ ওপৰত প্ৰায় যিবিলাক আদিবাসী বা সান্তালী গাঁওবিলাকত মই দেখো গাৰ্জিয়ান সকল শিক্ষাৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে তাৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ জীৱন অনাহকতে ধ্বংস হৈ যায় কাৰণ গুৰুত্ব নিদিয়ে কেনেকৈ দুখীয়া হ'ব পাৰে আমিতো ওভাৰঅল গোটেইখিনিয়ে দুখীয়া মানুহ কিন্তু দুখীয়াই শিক্ষাৰ এটা বেৰ হ'ব নোৱাৰে প্ৰতিবন্ধক হ'ব নোৱাৰে যদি আমি আমাৰ ল'ৰা ছোৱালীক সঁচাকৈ আমি যদি ভাবো যে আমি ভালকৈ শিক্ষা দীক্ষা কৰাম তেনেহলে ল'ৰা ছোৱালী আপনা আপুনি শিক্ষিত হ'ব এজ এ এক্সাম্পল আপোনালোকে ইব্ৰাহিম লিংকনৰ নাম শুনিছে মাইনাহঁত বাবাহঁত শুনিছা তোমালোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল যে ইব্ৰাহিম লিংকন নাম শুনিছে শুনা নাই ইব্ৰাহিম লিংকন আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল ই এনেকুৱা গৰীব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিল কেতিয়াবা পঢ়াৰ কাৰণে কাৰেণ্টটো নাইয়ে কেতিয়াবা চাকি জ্বলাবলৈ কেৰাচিন তেল নাছিল হাৰকিন জ্বলাবলৈ কেৰাচিন তেল নাছিল ই কি কৰিছিল এনে